এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো ভাল। পোনপ্ৰথমতে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক ভোগালী বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল। আজি এটা বিশেষ কথাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। বিশেষ মানে অৱশ্যে বৰ বিশেষো নহয়, হ'লেও আচলতে 2022 চনত মই বাণীকান্ত কাকতি এৱাৰ্ড, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়াই মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, মানে স্কুটি পোৱাৰ। আৰু সেই ভিডিঅ'টোতে মোক বহুতে কমেণ্ট কৰি আছিল আৰু বহুতে মেছেজ কৰি সুধি আছিল প্ৰচেছটো কেনেকুৱা হয়, কেনেধৰণে মই পাইছিলোঁ বা তেনেধৰণৰ কথা কিছুমানে তেওঁলোকে বহুতে মোক কমেণ্ট কৰি আছিলে আৰু জানিব বিচাৰিছিলে। আৰু সেই সময়ত মই বহুতকে কমেণ্টৰ ৰিপ্লাই দিছিলোঁ, যদিও বহুতে তাৰপিছতো আকৌ সুধি আছিল। তেওঁলোকে আচলতে ভালদৰে জানিব বিচাৰিছিলে। তেনেধৰণৰ আচলতে হয়। ময়ো যেতিয়া প্ৰথমবাৰ এৱাৰ্ড মানে স্কুটি পাবলৈ সক্ষম হৈছিলোঁ, তেতিয়া মোৰকো কিছুমান কথা জানিব বিচাৰিছিলোঁ। ময়ো আচলতে জনা নাছিলোঁ কেনেধৰণে কি হয়, আমি কেনেধৰণে লাভ হয়, যদিও বহুতে তাৰপিছতো আকৌ সুধি আছিল। তেওঁলোকে আচলতে ভালদৰে জানিব বিচাৰিছিলে। তেনেধৰণৰ আচলতে হয়। ময়ো যেতিয়া প্ৰথমবাৰ এৱাৰ্ড মানে স্কুটি পাবলৈ সক্ষম হৈছিলোঁ, তেতিয়া মোৰকো কিছুমান কথা জানিব বিচাৰিছিলোঁ। ময়ো আচলতে জনা নাছিলোঁ কেনেধৰণে কি হয়, আমি কেনেধৰণে লাভ কৰিম স্কুটিখন। তেনেধৰণে তেওঁলোকেও চাগে মোৰ পৰা জানিব বিচাৰিছে, এইকাৰণে কমেণ্ট কৰি সুধি আছে। মই বহুতকে ৰিপ্লাই সৰু ভিডিঅ'ৰ সহায়তে তেওঁলোকক মোক কেনেধৰণে পাইছিলোঁ এই কথাখিনিকে মই যিখিনি জানো তেওঁলোকক জনাওঁ বুলি মই এই ভিডিঅ'টো আজি বনালোঁ। যিসকলে অৱশ্যে জানে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই। আচলতে যিসকলে মোক সুধি আছিলে আৰু মোৰ পৰা জানিব বিচাৰিছিলে, তেওঁলোকৰ কাৰণেহে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, মানে বনাইছোঁ। মই পিছে বৰ বেছি নাজানো, মই যেনেধৰণে পাইছিলোঁ সেইখিনিকে বোলো কমেণ্ট বা মেছেজৰ ৰিপ্লাই দি থকাতকৈ এনেকৈ ভিডিঅ' এটা দি বনাই ক'লে তেওঁলোকৰো সুবিধা হ'ব জানিবৰ কাৰণে। আৰু মই পাইছিলোঁ 2022 চনত। তেতিয়া প্ৰথমতে আমি যোনখন কলেজৰ পৰা পাছ কৰি গৈছিলোঁ, এই কলেজখনৰ পৰা প্ৰথম আমাক এখন কাগজ দিছিলে। আৰু সেই কাগজখন নি আমি আমাৰ লখিমপুৰৰ যোনখন পানীগাঁও OPD কলেজ, তাত আমি এই কাগজখন লৈ গৈ তাত কিছুমান ডকুমেণ্টছ যেনে ধৰক আধাৰ কাৰ্ড, তেনেধৰণৰ আৰু মোৰ বৰ বিশেষ এতিয়া মনত নাই, কিন্তু আধাৰ কাৰ্ড আৰু কলেজৰ যোনখন আইডেণ্টি কাৰ্ড তেনেকৈ লৈ পেলাই তাত ভেৰিফাই কৰা হৈছিলে। আৰু ভেৰিফাই কৰাৰ পিছত আমাক এখন চাৰ্টিফিকেট দিছিলে, এনেধৰণৰ বাণীকান্ত কাকতি এখন চাগে। আচলতে ভিডিঅ'টো দিয়া মোৰ অলপ পলম হ'ল। বহুতে অৱশ্যে এতিয়া স্কুটি লাভ কৰিছেই, যিহেতু স্কুটিসমূহ এলফাবেট ৱাইজত দিয়া হয়, সেইকাৰণে বহুতে লাভ কৰিছে আৰু বহুতে লাভো কৰা নাই। সেইকাৰণে ভাবিলোঁ মই দিয়ে দিওঁ। আৰু যিসকলে এতিয়াও লাভ কৰা নাই তেওঁলোকে চিন্তা কৰিব নালাগে, যিহেতু পাৰ্চেণ্টেজ ৱাইজ স্কুটিবোৰ দিয়া নহয়, এলফাবেট ৱাইজ দিয়া হয় আপোনালোকৰ নামৰ লগতহে দিব। আৰু এইবাৰো সেনেধৰণে সেইটো ছিষ্টেমতে দিয়া হৈছে। মই বহুতকে সুধিছোঁ এইবাৰ পোৱা, আৰু তেওঁলোকে কৈছে যে এলফাবেট ৱাইজেই দিছে বুলি। আৰু যিসকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। তোমালোকেও পাবা। যেতিয়া তোমালোকৰ সময় আহিব তেতিয়া তোমালোকক ডিলাৰৰ পৰা নিজে ফোন কৰিব। তাৰপিছত এইখন আমি তাৰ পৰা লাভ কৰিছোঁ। আৰু এইবাৰ জনামতে লখিমপুৰত কমাৰ্চ কলেজত এই ভেৰিফিকেশ্যনৰ কামটো হৈছে। আৰু তাৰ দুদিনমানৰ পিছতে এই যোনখন চাৰ্টিফিকেটখন দিছে, আমাক বাৰু লগতে দিছিলে, কিন্তু এতিয়া ভেৰিফিকেশ্যন হোৱাৰ 3-4 দিন পিছত দিছে বুলি কোৱা শুনিছোঁ মই জনামতে। তাৰপৰা তোমালোকক ভেৰিফিকেশ্যন হোৱাৰ পিছত ডিলাৰৰ পৰা আমাৰ দিনত আমাৰ যেতিয়া মই পোৱাইছিলোঁ তেতিয়া ফোন আহিছিলে আৰু OTP বিচাৰিছিলে। OTPটো দিয়াৰ পিছত 2 দিনমানৰ পিছত তেনেকৈ কল আহিছিলে আৰু যে আপোনাৰ স্কুটিখন কাইলৈ নিব পাৰিব বুলি। আৰু এইবাৰ যিহেতু ডিলাৰত গৈ ডকুমেণ্ট জমা দিবলগীয়া হৈছে, কাৰণ এইবাৰ যিহেতু নিযুত মইনা আঁচনি এটাও প্ৰদান কৰা হৈছে চৰকাৰে। সেইকাৰণে যিসকলে এই নিযুত মইনা আঁচনিটো লাভ কৰিব বিচাৰে তেওঁলোকে স্কুটি লাভ কৰিব নোৱাৰিব। যিকোনো এটাহে পাৰিব। যদি নিযুত মইনা আঁচনিখন লাভ কৰিব বিচাৰে তেনেহ'লে স্কুটি তেওঁলোকে লাভ নকৰিব। সেইকাৰণে তেওঁলোকৰ এইবাৰ অলপ ডকুমেণ্টছ বিচাৰিছে বুলি মই কোৱা শুনিছোঁ, কিন্তু আমাৰ বাৰত ইমানো তেনেধৰণে ডকুমেণ্টছ বিচৰা নাছিলে। এইবাৰ ডিলাৰতো যিহেতু ছাবমিট কৰিবলগীয়া হৈছে। আমাৰ লখিমপুৰত কথা কৈছোঁ, বেলেগ ডিষ্ট্ৰিক্টত বেলেগ ধৰণে হ'ব পাৰে, মই ইমান নাজানিম। মই 2022 চনত যেতিয়া আমি পাইছিলোঁ তেতিয়া আমাৰ কোনো ধৰণৰ পইচা পে'মেণ্ট কৰিবলগীয়া হোৱা নাছিলে ডিলাৰত। যেতিয়া ফোন কৰিছিলে ডিলাৰৰ পৰা তেতিয়া গৈ পেলাই স্কুটিখন আমি লৈ আহিব পাৰিছিলোঁ। খালি তাত 2টা পেকেজ দিয়ে, এটা 2000 আৰু এটা 4000 নে তেনেধৰণৰ পেকেজটোত আচলতে স্কুটিখিনি যিখিনি পাৰ্টছখিনি এক্সট্ৰা পাৰ্টছ কিছুমান লগাব পাৰি, যেনে চিট কভাৰ, এনেকৈ গাৰ্ড কিছুমান লগাব পাৰি। তেনেধৰণে লগাবৰ কাৰণে তাত আমাক সুধিছিলেহে, যে কম্পালচৰি কৰা নাছিলে লগাবই যে লাগিব। তেতিয়াই আমাক এনেকৈ পেকেজ 2টা দিছিলে যে তোমালোকে এনেকৈ লগাব পাৰা বুলি। কিন্তু মই অৱশ্যে লগোৱা নাছিলোঁ, মই বাহিৰতে লগাইছোঁ, মই ডিলাৰত লগোৱা নাছিলোঁ। কিন্তু এইবাৰৰ অলপ প্ৰচেছটো বেলেগ ধৰণে হৈছে বুলি মই কোৱা শুনিছোঁ। এইবাৰ যিহেতু তাত কম্পালচৰি কৰিছে বুলি মই যাক সুধিছোঁ তেওঁলোকে তেনেধৰণেই ক'লে মোক,
যে কম্পালচৰি কৰিছে এবাৰ এটা 3000 টকীয়া পেকেজ আৰু এটা 5000 টকীয়া পেকেজ। 5000 টকীয়াটোত গোটেই হ'ল মানে স্কুটিখনত যিমানখিনি পাৰ্টছ লাগে চব লগাই দিছে আৰু, কিন্তু 3000 টকাটো অলপ তাতকৈ কম পাৰ্টছখিনি লগাইছে। তেনেধৰণে কম্পালচৰি লগাবই লাগিব বুলি কোৱা শুনিছোঁ। আমাৰ দিনত তেনেকৈ কম্পালচৰি বুলি কোনো কথা নাছিলে। আৰু লগতে এটা হেলমেট এইবাৰ দিছে বুলি কোৱা শুনিছোঁ, কিন্তু আমাৰ দিনত এতিয়া মানে দিয়া নাছিলে। যদি আপোনাৰ লগত হেলমেট লৈ যায় তেনেহ'লে তেনেকৈ ল'ব পাৰিছিলে, আৰু যদি লগত হেলমেট নাছিলে তেতিয়া তাৰ পৰা কিনি ল'বলগীয়া হৈছিলে। এইবাৰো চাগে তেনেধৰণে হৈছে। আৰু বৰ্তমান বহুতেই স্কুটি লাভ কৰিলে, আৰু এতিয়া চাগে যিমান এলফাবেটলৈকে চাগে স্কুটি পাইছে, আৰু বাকী যিসকলে পোৱা নাই অতি সোনকালে পাব। আপোনালোকে চিন্তা কৰিব নালাগে, ডিলাৰৰ পৰা আপোনালোকলৈ নিজে নিজে কল আহিব। বাকী সিমানখিনিয়ে, প্ৰচেছটো প্ৰায় একেই আছে, কিন্তু আমাৰ দিনত অলপ বেলেগ আছিলে, আমাৰ বাৰত এতিয়া অকণমান বেলেগ হৈছে। বাকী সিমানখিনি আচলতে মই যিমানখিনি জানো সেইখিনিয়ে কৈছোঁ, আৰু কিবা মই নাজানিবও পাৰোঁ বা মোৰ ভুল হ'বও পাৰে। আপোনালোকে তাতে মানে চাই ল'ব, আৰু ভালকৈ জনা মানুহক সুধিব। আৰু মই জনাত আপোনালোকে ডিলাৰৰ লগত কণ্টেক্ট কৰিলেই সকলোখিনি জানিব। আৰু স্কুটিখন অনাৰ পিছতে আপোনালোকে কেইদিনমানৰ পিছত আপোনালোকে তাত খবৰ লৈ থাকিব ডিলাৰত মানে য'ত আপোনালোকে স্কুটিখন য'ৰ পৰা আনিব। আমাৰ লখিমপুৰত হিৰ' ডিলাৰত দিয়া হয়, এইবাৰো চাগে তাতে দিছে, মই সেইটো গম নাপাওঁ। আমাৰ বাৰত বাৰু বাকী মোৰ ইমানখিনিয়ে ক'বলগীয়া আছিলে। আপোনালোকৰ আৰু যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে ডিলাৰৰ লগত কণ্টেক্ট কৰি থাকিব। আৰু স্কুটিখন অনাৰ পিছতো আপোনালোকে ডিলাৰত খবৰ লৈ থাকিব। 20 বা 15 দিনৰ পিছত আপোনালোকৰ যিসমূহ নাম্বাৰ প্লেট সেইসমূহ আহি যাব, আপোনালোকে ধুনীয়াকৈ তাত লগাই ল'ব পাৰিব। আৰু আজি ৰাতিপুৱা মোলৈ এটা কমেণ্ট আহিছিলে জেৰিফা বেগম বুলি, তাই সুধিছিলে যে ডিলাৰত কিবা টকা লয় নেকি স্কুটিখন ল'বৰ কাৰণে, বা তেনেকৈ বহুতেই সুধি আছে বাৰু, চবৰে নাম নকওঁ, কিমান টকা লাগে। আমাৰ দিনত বাৰু টকা তেনেকৈ লোৱা নাছিলে। এইবাৰ যদি বেলেগ ডিষ্ট্ৰিক্টত লৈছে মই তেনেকৈ গম নাপাওঁ। আমাৰ ইয়াতো বাৰু তেনেকৈ লোৱা নাই, কিন্তু দুটা পেকেজ আছে। সেই পেকেজকেইটা লগোৱা নলগোৱাটো আপোনালোকৰ কথা, ক'ৰবাত কম্পালচৰি হ'বও পাৰে, সেইটো বিষয়ে মই ভালদৰে নাজানি। সেই বিষয়ে আপোনালোকে ডিলাৰত ভালদৰে সুধি ল'ব। আৰু বাকী মানে আছিলে, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে বা মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা অকণমানো উপকৃত হৈছোঁ বুলি ভাবিছে, তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও যাতে মোৰ এই ভিডিঅ'টো চাই অকণমান হ'লেও কিবা বুজি পায়। আৰু বাকী ইমানে আছিলে, মই যিখিনি জানো সেইখিনি আপোনালোকক মানে ক'বলৈ চেষ্টা কৰিলোঁ। মোৰ যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব, আৰু শুদ্ধ কৰি ল'ব, বা জনা মানুহৰ ওচৰত ভালদৰে সুধি ল'ব। মই যিখিনি জানো আচলতে সেইখিনিহে আপোনালোকক জনাবলৈ মানে জনাইছোঁ। বাকী ইমানে আছিলে। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ বন্ধুসকলে যিসকলে মানে বুজি। আৰু মোলৈ এটা কমেণ্ট আহিছিলে যে বা মই স্কুটিখন চলাব নাজানো, ডিলাৰৰ পৰা ঘৰলৈ স্কুটিখন কেনেদৰে নিম। তোমাক কৈছোঁ, তুমি যদি নাজানা তোমাৰ দাদা বা ভাইটি কোনোবাইতো জানে, তেওঁলোকৰ সহায়তে স্কুটিখন ঘৰলৈ আনিবা। তুমি কিন্তু নচলাবা যেতিয়া। বাকী মোৰ ক'বলগীয়া ইমানখিনিয়ে আছিলে। তেনেহ'লে আজিলৈ আহোঁ।